হেল্ল' টিম এডুকেশ্যন মোৰ ৰোশন ডিএচিৰ তৰফৰ পৰা ইউনিক আইডি জেনেৰেট কৰিবলৈ এটা নটিফিকেশ্যন জাৰি কৰিছে এই ইউনিক আইডিটো আচলতে কি হেল্ল' ৰোশন আপোনাক স্বাগতম জনাইছো টিম এডুকেশ্যনলৈ ডিএচি অৰ্থাৎ ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে এইবাৰ একেবাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে সকলো ছাত্ৰ ছাত্ৰীক ইউনিক আইডি দিয়াৰ ব্যৱস্থা কৰিছে এই ইউনিক আইডিনো কি আৰু ইয়াৰ দ্বাৰা শিক্ষা ব্যৱস্থাতনো কি হলনি হ'ব হয় যেহেতু কৰোনা ভাইৰাছৰ যি পেণ্ডেমিক যি অতিমাৰী তাৰ ফলশ্ৰুতিত সামাজিক দূৰত্বতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয় সেইবাবে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে সামাজিক দূৰত্বতা বজাই ৰখাৰ স্বাৰ্থতে শিক্ষানুষ্ঠানসমূহৰ যি নামভৰ্তিৰ প্ৰক্ৰিয়া তাক অফলাইন মাধ্যমৰ পৰা অনলাইন মাধ্যমলৈ লৈ গৈছে যেহেতু এই ব্যৱস্থাটোৱে নতুনকৈ কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে যিসকলে উচ্চতৰ মাধ্যমিক শাখাত নাম লগাব স্নাতক মহলাত নাম লগাব বা স্নাতকোত্তৰ মহলাত নাম লগাব তেওঁলোকে যিকোনো এখন চৰকাৰী বা প্ৰাদেশিকৃত মহাবিদ্যালয় বা যিকোনো এখন ৰাজ্যিক বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে সেই ইউনিক আইডি থকাটো অত্যন্ত বাধ্যতামূলক এই ইউনিক আইডিটোৰ অবিহনে তেওঁলোকে নামভৰ্তিৰ প্ৰক্ৰিয়াটোত সফল নহ'ব মই জনাবলৈ পাই খুব সুখী হ'ম যে এই ইউনিক আইডিটোৰ ব্যৱস্থা গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আমাৰ ৰাজ্য অৰ্থাৎ অসমে কৰিছে এই ইউনিক আইডিটোৰ ফলত এক সুদূৰ প্ৰসাৰী আৰু খুব ধনাত্মক প্ৰভাৱ পৰিব আমাৰ শিক্ষা ব্যৱস্থাটোত এই অতিমাৰীৰ সময়তো যাতে চৰকাৰী যিসমূহ সুবিধা যেনে ধৰক বিনামূলীয়া নামভৰ্তি বিনামূলীয়া কিতাপপত্ৰ এই সুবিধাসমূহ প্ৰকৃত ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নোহোৱাকৈ তেওঁলোকে উঠাব পাৰে সেই সুবিধাসমূহ তেওঁলোকে ল'ব পাৰে এই ইউনিক আইডিটোৱে সেই ব্যৱস্থা কৰিব তাৰোপৰি মই এটা খুব গুৰুত্বপূৰ্ণ আৰু খুব চিন্তনীয় এটা বিষয় যে কিছুমান কিছুসংখ্যক ছাত্ৰ ছাত্ৰী যেতিয়া তেওঁলোকে নতুনকৈ কলেজত বা নতুনকৈ কোনো এটা বিভাগত স্নাতক মহলাত তেওঁলোকে নামভৰ্তি কৰে তেতিয়া তেওঁলোকে নিশ্চিত নহয় যে তেওঁলোকে কোনখন কলেজত ল'ব বা কোনখন কলেজত নল'ব ধৰা হ'ল কোনো এজন ছাত্ৰই কটন বিশ্ববিদ্যালয়টো ল'লে বা বি বৰুৱা কলেজতো ল'লে তেওঁ নিশ্চিত নহয় গতিকে যেতিয়া নামভৰ্তি কৰিব এই ইউনিক আইডিটো নামভৰ্তিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হ'ব যেতিয়া নামভৰ্তি কৰিব যেতিয়া একেটা ইউনিক আইডিৰ জৰিয়তে তেওঁ দুখন কলেজত নামভৰ্তি কৰিব ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ হাতত সেই ইনফৰমেশ্যনটো যাব আৰু ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে পাৰ্চনেল লেভেলত তেওঁলোকৰ লগত কাউন্সেলিং কৰি আচলতে তেওঁলোকে নিশ্চিতভাৱে ক'ত ল'ব সেই ব্যৱস্থাটো ছাত্ৰজনৰ লগত কৰিব যে নিশ্চিতভাৱে ক'ত ল'ব সেইটো ছাত্ৰজনৰ পৰা সুধিব আৰু তাৰ ফলত কি হ'ব যে তেওঁ যদি কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে বি বৰুৱা কলেজৰ যিটো আসন যিটো কোনো এটা বিভাগৰ আসন সেই আসনখন ব্লক হৈ নাথাকে যাতে আন এজন ছাত্ৰই সেই আসনৰ সুবিধা লাভ কৰিব পাৰে তাৰোপৰি কেতিয়াবা দেখা যায় যে কিছুসংখ্যক ছাত্ৰই একেখন কলেজতে কেইবাটাও ডিপাৰ্টমেণ্টত কেইবাটাও বিভাগত এপ্লাই কৰে তেওঁলোকৰো যাতে সুবিধা হয় তেওঁলোকেও যাতে আন ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজৰ আসনখনৰ জৰিয়তে ব্লক কৰি নাথাকে সেই আসনখন বন্ধ কৰি নাৰাখে তাৰ ব্যৱস্থা কৰিব ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে পাৰ্চনেল লেভেলত তেওঁলোকৰ লগত কাউন্সেলিং কৰি পেৰেণ্টছৰ লগত কাউন্সেলিং কৰি সেই ব্যৱস্থাসমূহ শুদ্ধ কৰিব গতিকে এই ব্যৱস্থাটো এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ অনাটো নিশ্চিত ধৰি লোৱা হওক মই দুখন বিশ্ববিদ্যালয়ত ইউনিক আইডি নোহোৱাকৈ এপ্লাই কৰি দিলোঁ এতিয়া মই আৰু ইউনিভাৰ্চিটিত কোনো এপ্লাই নকৰোঁ এতিয়া মই সেই ইউনিক আইডিটো জেনেৰেট কৰিব লাগিবনে নে মই নকৰিলেও হ'ব হয় ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে স্পষ্টকৈ জনাইছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই ইউনিক আইডিটো জেনেৰেট কৰিব লাগিব যিকোনো ধৰণৰ প্ৰভিন্সিয়েলাইজ কলেজ প্ৰাদেশিকৃত মহাবিদ্যালয় বা চৰকাৰী মহাবিদ্যালয় বা ৰাজ্যিক বিশ্ববিদ্যালয়ত তেওঁ নামভৰ্তিৰ বাবে ইউনিক আইডিটো বাধ্যতামূলক গতিকে তেওঁ যদিও তেওঁ কেইখনমান বিশ্ববিদ্যালয়ে আবেদন কৰিলে নামভৰ্তিৰ বাবে বা কেইখনমান কলেজ আবেদন কৰিলে নামভৰ্তিৰ বাবে তাৰ পিছতো তেওঁলোকে ইউনিক আইডিটো জেনেৰেট কৰিব লাগিব আৰু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ
শেষ সময়সীমা তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া নাই ইউনিক আইডি জেনেৰেটৰৰ বাবে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত সময় আছে গতিকে এই ইউনিক আইডিটো জেনেৰেট কৰি লোৱাটো সকলোকে অনুৰোধ জনালোঁ আৰু এই গোটেই আখোৱাখিনি যাতে থাকি নাযায় আমি আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ গতিকে এই ভিডিঅ'টো চালেই আপোনালোকে আটাইখিনি প্ৰক্ৰিয়া কি ধৰণে ইউনিক আইডিটো জেনেৰেট কৰিব লাগে কেনেধৰণে অফিচিয়েল ৱেবছাইটটোলৈ যাব লাগে কি ডকুমেণ্ট কি ডাটা আপোনালোকৰ প্ৰয়োজন হ'ব সেই কথাখিনি স্পষ্ট হৈ পৰিব ধন্যবাদ dheonlineadmission.mtran.in/sp/ তাত যদি আমি সার্চ কৰোঁ ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন ইউনিক আইডি জেনেৰেটৰ পেজটো খোল খাব দেন আমি স্ক্ৰল ডাউন কৰিম ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন দেখা পাম তাত আমি পাৰ্চনেল ইনফৰমেশ্যনবিলাক পুট কৰিম ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম মোবাইল নম্বৰ ডেট অফ বাৰ্থ জেণ্ডাৰ ৰিলিজিয়ন কাষ্ট disability PWD state and district এই সকলোখিনি ফিল আপ হৈ যোৱাৰ পিছত আমি এবাৰ চেক কৰিম কাৰেক্ট আছে নাই দেন আমি স্ক্ৰল ডাউন কৰিম নেক্সট এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যন পুট কৰিম সিকিং এডমিশ্যন ফৰ তাত যদি আমি সিলেক্ট কৰোঁ তাত HS UG PG দেখা পাম তাত আমি সিলেক্ট কৰি নেক্সট সিকিং এডমিশ্যন ইয়াৰ হেটো ফিল আপ কৰি দেন লাষ্ট এক্সামিনেশ্যন পাস্ট হেয়া নেক্সট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি ফিল আপ কৰি নেক্সট স্ক্ৰল ডাউন কৰি বেংক একাউণ্ট হোল্ডাৰ নেম এণ্ড বেংক একাউণ্ট নম্বৰ এণ্ড বেংক IFSC নম্বৰ ফিল আপ কৰি এটা সৰু বক্স দেখা পাম তাত আমি সিলেক্ট কৰিম এণ্ড নেক্সট সাবমিট বাটন ক্লিক কৰি দিম আমি সাবমিট বাটনটো ক্লিক কৰাৰ পিছত লগালগে আমাৰ মোবাইললৈ এটা মেছেজ আহিব আৰু মেছেজটোত আমাৰ ইউনিক আইডিটো থাকিব ঠিক এনেধৰণৰ আমাৰ মেছেজটো আহিব ধন্যবাদ